আমাৰ বাবে আমাৰ অসমীয়াৰ বাবে আমাৰ মৰমৰ হিয়াৰা মথু জুবিন দাই ৰৈ ৰৈ বিনালে ছবিখনত দেখুৱাই গৈছে এক ব্যক্তিক্ৰমী ৰূপ হয় বন্ধু বান্ধৱীসকল তেখেতে নিজৰ কথা চিন্তা নকৰি আনৰ কথা নুশুনি তেখেতে যি কাম কৰিলে হয়তো আপোনাৰ চকু কপালত উঠিব শুনিলে হয় বন্ধু বান্ধৱীসকল তেখেতক ছবি পৰিচালক তথা সহ অভিনেত্ৰী অভিনেতাসকলে বাৰম্বাৰ কৈছিল এই কাম নকৰিব বন্ধু বান্ধৱীসকল কাৰো কথা নুশুনি জুবিন দাই কি কাম কৰি গ'ল তেখেতৰ সহ অভিনেত্ৰীৰ মুখেৰে শুনি লওক শুটিঙত দাদাই লেন্স এটা ব্যৱহাৰ কৰিছে সেই লেন্সটোত প্ৰায় অলমোষ্ট একো দেখা নাপায় অনলি 5% হে দাদাই দেখা পায় সো ৰাজেশ ছাৰ হওক বা গোটেইবোৰে কৈছিলে যে দাদাই কষ্ট পাব পাৰে কাৰণ অনলি 5% ভিজিবিলিটি আছে সেই লেন্সটোৰ সো দাদাই ক'লে নাই 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 মোৰ অডিয়েন্সৰ কাৰণে মোৰ ভাল পোৱা মোৰ যিসকল অনুৰাগী আছে মই এইটো কৰিবই লাগিব আৰু এইটো মোৰ বাবে বহুত এটা বেলেগ ধৰণৰ কেৰেক্টাৰ আৰু মই পাৰিমেই কৰিবলৈ দাদাই সেই লেন্সটো লগাইছিলে দাদাই যেতিয়া প্ৰথম দিনা সেই লেন্সখন লগাইছিলে আমাৰ বহুত বেয়া লাগিছিলে বহুত দুখ লাগিছিলে তাৰপিছত আমি লাহে লাহে একচেপ্ট কৰি ল'লোঁ যে এইটোতো আৰু অভিনয়হে হয় দাদাও আমাক সবকে ক'লে অভিনয়হে হয় কিন্তু বহুত কষ্ট কৰিছে দাদাই দেই বহুত কষ্ট কৰিছে সেই কেৰেক্টাৰটো বহুত বেলেগ ধৰণৰ এটা কেৰেক্টাৰ